Bokajan LSC ben nana cetong dun ile to ali das tungdu lasini nupe kardom kado we banta lapen APHL silong net me hotan ka kia ka bohu poda di tienta chorono kita me pinya mangge akilok sinake weglo chorono ni cumata lapen itu tangguh dulu deh, alang li, bong. Lapen dulu lang, bokadan LLC pen, pininakan si tong dundu. Lapen karbiya po. Person, ake hai, peng sarputi sup papan tabe, rata hong jai mati, cetai long cepat sini macam ini gila. Lapan dah akhir, rektan po mabulo sita kilo, kesomar lang masa kilo. Choro no es haciendo que van pen cepat rano tengo cepat sini bahasa cuni gitu choro no mat LSC pen bahan si order la presiden choro no no ho kasi sa karom laki yo para man ki diktek laki cepat na karom nono mangke mo alhi bang thugom pachini thugom bo nono mangke bokajan LSC ben naka chetong dun beto BJP pen Junali Terampi BJP pen Ros Milito BP BJP pen Hema NTP BJP pen Kajirong PP BJP pen Kawe Tisopi BJP pen Rita Hansepi BJP pen Sika Tisopi BJP pen Kasang BP BJP pen Rani Paik pen Mongol Ingleng BJP pen Nala tomar julong lo pada bang pinon cingki oi dia lo nali tong pan men ki hang hut nali men ki hang lo poteng chang mata di men thur pen aprang ke wai pas nili pachini pon lo Paniram Teron BJP Karing NTP BJP pen Jila Teron P BJP pen Mongol Ingleng BJP pen lapenon next bangke Mukim Rong P polling station Borjan molata amen hang depo Mohendra Gaur আপুনি যদি ইয়াত আছে তেনেহলে আগত লৈ আহিব কাৰণে অনুৰোধ জনাইছো লাপেন aprangke mai phasi chuning rilo sadhana teron pi langki ikpen bosipu lasi amen kachar julong te aprang ma gerol mukhim rong pi piasor pura আজি APHLC পার্টিৰ যোগদান দিয়া আছে মেম্বার সকল আছে বুলি ইয়াত মই ইনফরমেশন পাইছো গটিকে মহেন্দ্র গড় আপুনি আগত লৈ আহিব কাৰণে অনুৰোধ জনাইছো আঞ্চলিক ৰাজনীতি দল হিচাপে আমি অসমত 15টা অপজিশন পাৰ্টি ফৰাম ইউনাইটেড অপজিশন পাৰ্টি ফৰাম আছে আমি সেইটো মাজতে আমিও আছো লগতে আছো আমি CA ওপৰত UCC ওপৰত আমি ফাইট কৰি আছো এইটো ৰিপিল কৰিবলৈ আমাৰ নৰ্থ ইষ্ট মাত্ৰ অসম বুলি কথা নাই কাৰ্বি আংলং বুলি কথা নাই কিন্তু নৰ্থ ইষ্টত আমাৰ খিলঞ্জীয়া অসমীয়া ট্ৰাইবসকলৰ আদিবাসীসকলৰ মাটি আৰু জাতি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আমি একগোট হৈছোঁ আৰু এই ইলেকশ্যনত বিজেপি যিটো বিজেপিটো এণ্টি পিপল পাৰ্টি হয় আৰু কমিউনেল পাৰ্টি হয় আমি সেই ইয়াত থকাটো আমি সহ্য কৰিব নোৱাৰোঁ আৰু ইয়াৰ নৰ্থ ইষ্টাৰ্ণৰ পৰা বা ইণ্ডিয়াৰ পৰাকে এইটো বেনিছ কৰিব লাগে নাইকিয়া কৰি দিব লাগে এইটোহে আমাৰ এইমছ এণ্ড অবজেক্টিভ আৰু ইয়াত যিমান ডেভেলপমেণ্ট কৰিব লাগে আমাৰ সঁচা কথা ক'লে আমাৰ কমন পিপলটো
ডেভেলপমেণ্ট একো হোৱা নাই এতিয়াও। এতিয়া এইটো এটা কেপিটেলিষ্ট ছিষ্টেম চলি আছে। মাত্ৰ ধনীসকলকে কণ্ট্ৰেক্টো দিয়া হয়, দুখীয়া মানুহবিলাকে কণ্ট্ৰেক্ট ল'লে বিলটো নাপায়, কিন্তু ধনীসকলে যিটো কণ্ট্ৰেক্ট ইয়াত পায় তেওঁলোকক বিল পৰ্যন্ত সোনকালে দিয়া হয়। সেইটো আমি দাবী কৰিছোঁ এই ছিষ্টেম কেতিয়াও থাকিব নালাগে। আমি এই ওৱান মেন শ্ব' ইণ্ডিয়াৰ যিটো ওৱান মেন শ্ব' ডিক্টেটৰ, এই মোদী ডিক্টেটৰ চলাই আছে। মোদীটো RSS ওপৰত নিৰ্ভৰ কৰি পেলাই, মনুস্মৃতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে হাই কাষ্ট ছিষ্টেম এইটো চলাইছে। সেইটো আমি নামানো, কাৰণ আমাৰ নৰ্থ ইষ্ট স্পেচিয়েলি আমাৰ ইয়াত কাষ্ট ছিষ্টেম নাই, আমি সকলোৱে সমান। সেইকাৰণে এই সমান ইকুৱেলিটি বিফৰ ল', ইকুৱেলিটি, ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইকনমি এইবিলাকৰ কাৰণে আমি ফাইট কৰি আছোঁ, যুঁজি আছোঁ। ইলেকশ্যন যদি আমি জিকোঁ তেতিয়াহ'লে সকলোকে আমি ভালকৈ চাম, সমান চকুৰে আমি চব চাম, আৰু এই ডিক্টেটৰ ছিষ্টেম আৰু নাথাকিবলৈ আমি ফাইট কৰিম আৰু যুঁজিম বুলি আমি আশা কৰিছোঁ। আজি বৃহৎ জইনিং হৈছে APSC। হয়, ইয়াত এই হানজাংলাংছু বুলি কয়, ইয়াত হানজাংলাংছু, আগতে হৰিয়জান বুলি কয়, একেই কথা হানজাংলাংছু। ইয়াত আমাৰ 5,000কৈ বেছি মানুহ গোট খাইছে। ইয়াত more than 400 ফেমিলিজ, বেছিভাগে BJPৰ পৰা আৰু কংগ্ৰেছ আৰু ASDCৰ পৰা ইয়াত আমাৰ APSLC লৈ জইন কৰিছে আজি। আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে? প্ৰতিদ্বন্দ্বিতাটো BJP লগতেহে হ'ব। BJP কেণ্ডিডেটটো একোৱেই নাই, তেওঁক মাত্ৰ প্ৰপ আপ কৰিছে। বংগসেনা RSS গ'লে তাক প্ৰপ আপ কৰি থৈ দিছে, তাৰ একো কোৱালিটিটো নাই। তথাপি তেওঁলোকৰ টকাটো বহুত আছে, সেইকাৰণে। আৰু ইয়াত বংগসেনা আৰু নৰ্দাৰ্ণৰ পৰা অহা মানুহ বহুত আছে, সেইকাৰণে এই BJP তেওঁলোকে ছাপৰ্ট কৰিব কিছুমানে, সেইটো বুলি আমি ভাবিছোঁ। সেইকাৰণে আচল যুঁজাটো আমাৰ এটা ফালে চব ট্ৰাইবেল মানুহ আৰু আদিবাসী মানুহ, খিলঞ্জীয়া অসমীয়া মানুহ আৰু নেপালী মানুহ এফালে থাকিব, আৰু এটা ছাইডটো এই হিন্দী স্পিকিং আৰু বংগসেনা লিডাৰ্ছ সেইবিলাক থাকিব, এই দুটা গ্ৰুপ। কাৰণ এতিয়াতো মডাৰ্ণ যুদ্ধ, এইটো মডাৰ্ণ যুদ্ধ। আগৰ দিনত যুদ্ধ বুলি ক'লে আমি তৰোৱাল বন্দুক লয়, আজিকালি আমাৰ বন্দুকটো এই ভোট দিয়াটোহে আমাৰ বন্দুক, ভোটটোহে আমাৰ AK-47 আৰু আমাৰ বম। আৰু এইটো বম আৰু AK-47 মডাৰ্ণ যুগৰ বম আৰু AK-47 ডেম'ক্ৰেটিক যুগৰ, সেইটো আমি ভালকৈ ব্যৱহাৰ কৰিব। সকলো ট্ৰাইবেল আৰু খিলঞ্জীয়া অসমীয়া, নেপালী আৰু আদিবাসীসকলে ভালকৈ ব্যৱহাৰ কৰিব এইবাৰ বুলি আমি আশা কৰিছোঁ।